সভাপতিকে ধৰি সাধাৰণ সম্পাদক ডাঙৰীয়া লগতে অন্য বিষয় বাবদ থকা বিষয়ববীয়াসকল লগতে সমূহ ৰাইজ যিসকলে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত আজিৰ এই কাৰ্যসূচীত তেওঁলোকে ভাগ লৈছে পোনপ্ৰথমতে মই সকলোকে আদৰি কি কাৰণে ল'বলগীয়া ডিগ্ৰী কলেজ ইয়াত আমি আৰু কি কাৰণে যে গুণগত শিক্ষা ইয়াত পাব লাগে যি ধৰণে আমি অন্য ঠাইত ইউনিভাৰ্চিটিবিলাকত আমি পিজিৰ কাৰণে পঢ়িবলৈ যাম বা আমাৰ আহি থকা দিনত আমি হায়াৰ এডুকেশ্যন ল'বলৈ যাম তো সেই লেভেলত সেই সময়ত বড়োলেণ্ড ইউনিভাৰ্চিটি আমাক ফাইনেল ইয়াৰৰ মাৰ্কশ্বিট আৰু গ্ৰেড শ্বিটটো Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks. দিব পাৰিব লাগিব কিন্তু যোৱা দিনবোৰত আমি দেখিলোঁ কি যোৱা 2-3 বছৰ আমি দেখিলোঁ কি যে ফাইনেল ইয়াৰ আমি পাছ কৰিলোঁ অন্য গুৱাহাটী ইউনিভাৰ্চিটি বা আদাৰ ইউনিভাৰ্চিটিত আমি এডমিশ্যনৰ কাৰণে এপ্লাই কৰিলোঁ আমি এডমিশ্যনটো পালোঁ কিন্তু ফাইনেল ইয়াৰৰ মাৰ্কশ্বিটটো আমি সেই ইউনিভাৰ্চিটিত দিব নোৱাৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী এডমিশ্যনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে তো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিখিনি সমস্যাৰ কাৰণে আমি ছাত্ৰসকলে এতিয়া ভুগি আছোঁ আমি সকলোৱে জ্ঞাত যোৱা দিনবোৰৰ ফাইনেল ছেমিষ্টাৰৰ মাৰ্কশ্বিট তেওঁলোকে সময়মতে দিব পৰা নাই তো সেইটোৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন পাবলৈ সক্ষম নহ'ল তো কিহৰ কাৰণে হৈছে তাৰ দায়িত্বটো কোনে ল'ব বা আমি যে ভুক্তভোগী বা ভিক্টিম হ'লোঁ সেই কালপ্ৰিটজন কোন সেই কালপ্ৰিটজন হৈছে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাইছাম লাডু সিং ডাঙৰীয়া তেখেতে যি ডিক্টেটৰশ্বিপ এটিটিউড লৈ কাম কৰি আছে যে স্থানীয় এটা চৰকাৰ আছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি নিখিল বড়ো ছাত্ৰ সন্থা আছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আছে আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আছে তেওঁলোকৰ যিটো আকাংক্ষা আৰু স্বাৰ্থৰ হকে যিখিনি তেওঁলোকে প্ৰস্তাৱ আৰু প্ৰপ'জেল দিয়ে সেই ভিচিয়ে নাকচ কৰি নিজৰ মই মাতলিৰে তেওঁ কাম কাজবিলাক কৰি অহা আমি দেখিছোঁ তো সেইটো ছাত্ৰ সমাজ হিচাপে আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু কেতিয়াও সহ্য নকৰোঁ আৰু তেওঁ এটা কাম কৰিছে কি বহিৰাগত এমপ্লয়ীক তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত ফাইনেন্স অফিচাৰ হিচাপে নিযুক্তি দিছে অন্য বিভাগতো নিযুক্তি দিছে আমাৰ কি অসম মুলুগত কি আমাৰ যোগ্য ব্যক্তি নাই নেকি এই বিটিআৰ অঞ্চলত ৰেজিষ্টাৰ পোষ্ট ল'ব পৰা ব্যক্তি নাই নেকি তো তেনেকুৱা ধৰণৰ মতালি সেই ছাত্ৰ সমাজে কেতিয়াও সহ্য নকৰে তো আমি এই ধৰ্ণাৰ জৰিয়তে আজি সকিয়াই দিব বিচাৰিছোঁ যে ভাইচ চেঞ্চেলৰক যিকোনো প্ৰকাৰে পষ্টৰ পৰা ৰিমুভ কৰিব লাগে তেওঁক আঁতৰাই দিব লাগে কি কাৰণে আঁতৰাই দিব লাগে যাতে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত থকা যিখিনি আমাৰ ডিগ্ৰী লেভেলৰ কলেজ আছে ভেৰগাঁও চাব ডিভিজন আৰু ওদালগুৰি হেডকোৱাৰ্টাৰ খৈৰাবাৰী কলেজ আছে টংলা কলেজ আছে পানেৰী আছে ডিমাকুচি আছে ওদালগুৰি আছে ৰৌতা কলেজ কলাগুৰি বিষ্ণুৰামত ডিগ্ৰী কলেজ আছে মাজবাট কলেজ আছে যিমানখিনি ছাত্ৰ ছাত্ৰী আমি আছোঁ আমি যদি ঠিকমতে সময়মতে পৰীক্ষাটো আমি দিব পাৰোঁ ঠিকমতে সময়মতে আমি যাতে মাৰ্কশ্বিটটো আমি পাব পাৰোঁ তাৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি সকিয়াই দিব বিচাৰিছোঁ যিহেতু প্ৰফেচাৰ লাইছাম লাডু সিং ডাঙৰীয়াই ছাত্ৰৰ স্বাৰ্থত ছাত্ৰৰ হকত কাম কৰা নাই তেওঁক কোনো দায়িত্ব যে দিব নালাগে সেইটো আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ তো ছাত্ৰ ছাত্ৰীসকল যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটিত ভিতৰি Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.